আজি ভাগৱত ভ্ৰমণ হয় মানে শ্ৰীমন্ত শংকৰদেৱৰ আজি গুৰু জয়ন্তী উপলক্ষে আজি পালন কৰা হৈছে। সেই উপলক্ষে আমি মানে আমাৰ নামঘৰত প্ৰত্যেক বছৰে গুৰু জয়ন্তীৰ দিনা ভাগৱত ভ্ৰমণ কৰে। তো সেইকাৰণে আমি মাক পুতেক আৰু এইফালে মা শৰাই দিবৰ কাৰণে আমি পদূলিমুখত ৰৈ আছোঁ। তাৰপিছত পিছফালেও আছে বহুত মানুহ আৰু এইফালেও আছে। আমি মাক পুতেক এয়া ৰেডি হৈ আছোঁ। তাৰপিছত সেইয়া অলপ দূৰত বাইদেউসকল আছে। আমাৰ আইতা ক'ত বহি আছে বোলে? আমাৰ মা ইয়াতে বহি আছে, ভাগৰ লাগিছে বোলে। পূৰা কাপোৰ ঠিক কৰিছে। তাৰপিছত আমি এতিয়া আৰু মাক পুতেক এয়া ৰেডি হৈ আছোঁ। তাৰপিছত আহি পোৱা নাই, বৰ্তমান আহি আছে। এই বহুত দূৰত আছে, এইয়া দেখিছেনে আপোনালোকে? এইয়াত আছে, আহি আছে। এই শংকৰ আপোনালোকে কোনে কোনে যায় কমেণ্ট কৰি জনাব হা মোক। বাই বাই, আকৌ লগ পাই আছোঁ। বাই বাই।